নমস্কাৰ। দেওবৰীয়া অনুগল্প পাঠৰ শিতানত আজি মই দুটি অনুগল্প পাঠ কৰিবলৈ লৈছোঁ। প্ৰথমটো অনুগল্পৰ শিৰোনাম বৃত্তি। গল্পকাৰ অনুসূয়া নাথ গগৈ। ব্যস্ততাৰে পূৰ্ণ ষ্টেচনটোৰ সকলো ব্যস্ততাক চেৰ পেলাই মৌচুমী খৰধৰকৈ ট্ৰেইনখনত উঠি বহি পৰিল। বাইদেউ, কিবা এটা সহায় কৰকচোন, ছোৱালীজনীৰ কলেজৰ ফিজ দিব পৰা নাই। দুদিনমানৰ আগতে সহায় কৰা এই মানুহগৰাকীক নাই বুলি ক'বলৈ লওঁতেই হাত চাপৰি মাৰি আৰু বেলেগ এগৰাকীয়ে হাত পাতিলেহি। বিৰক্তিৰে মৌচুমীয়ে আগলৈ চালে। এখন হাতত বাদামৰ পেকেট দুটামান ওলোমাই লৈ সৰু ল'ৰা এটা চুচৰি আহি আছে। মৌচুমীয়ে ল'ৰাটোলৈ চালে। এটা মিঠা হাঁহি আৰু সৰল দুচকুত যেন ফুলি উঠিছে এপাহ পাৰিজাত। বিকলাংগ ল'ৰাটোক তাইৰ পৃথিৱীৰ সকলোতকৈ কৰ্মঠ আৰু সবল মানুহ যেন লাগিল। দ্বিতীয়টো অনুগল্প শিৰোনাম লতা। গল্পকাৰ চন্দনা ডেকা। ঘৰত শুই বহি থকা সকলেনো কি বুজিবা উপাৰ্জন কৰি ঘৰ চলোৱাসকলৰ কষ্টৰ কথা। সুগৃহিণী সকলো কামতে পাকৈত মনালিছাৰ গিৰিয়েকে কোৱা কথাখিনি শুনি যেন থিয় হৈ থকা শক্তিকণো হেৰাই পেলাইছে। বাকচৰ তলত পৰি থকা চাৰ্টিফিকেটৰ বোজাটো আৰু সুবিধা পায়ো ঘোচ দিবলৈ অসমৰ্থ দেউতাকৰ সেই সৰল মুখখনে বৰকৈ আমনি কৰিছে আজি। নিজকে সেই তামোল গছত বগাই থকা পাণজোপাৰ দৰে লাগিল তাইৰ। পাণজোপাৰো গুণ আছে, সমাজত মান আছে তাইৰ দৰে, কিন্তু বীৰ দৰ্পে থিয় হৈ থাকিবলৈ দেখোন তামোল গছডালৰহে প্ৰয়োজন হৈছে। ধন্যবাদ।